মোক এবাৰ কৈছে হোৱাটছআপত দিছে চালোঁ ভিডিঅ'টো মোক লগে লগে ফোন কৰিছে তই ভিডিঅ' এটা দিছোঁ চাচোন মই আছোঁৱেই লওঁৱেই আৰু কিনোৱেই মই যে ষ্টুডিঅ'টো কমপ্লিট হোৱা নাই তেতিয়া হ'ব আৰু এইটো জেগাটো অজগৰ এডালৰ ভিডিঅ' দিছে এনেকৈ আছে মোক দেখিয়ে মানে মই চবতছে ভয় খোৱা বস্তু এইটোৱে মানে মোৰ গা চা এনেকুৱা হৈছে মই ৰাতি তাকো দিছে মই এইটো চালে ৰাতি চাগে সপোন দেখিম তাতকৈ নোচোৱাই ভাল মই ফোন চোন কৰা নাই দাদা আকৌ 5 মিনিট পিছত কেনেকুৱা কালাৰটো মই যে কালাৰ ঠিকে আছে দিয়ক বুলি কৈছোঁ এইটো আমাৰ ষ্টুডিঅ'ৰ নতুন প্ৰপাৰ্টি মই কি কৈছে অঁ কালি বাৰী মই এতিয়া লৈ আছোঁ লৈ যাম ধুনীয়া এই ফ্ৰেণ্ডলি হয় থাকিব ষ্টুডিঅ'ত মই তেতিয়াহ'লে মই গেটৰ ভিতৰতে নোসোমাওঁ মোক পাহৰি যাওক আপুনি তাকেই লৈ থাকক মই নাযাওঁ কিন্তু আৰু আমাৰ সিদ্ধাৰ্থ মেনেজাৰ হিউ ৰখা জেগাটো হেৰি আছিলে আমাৰ ষ্টুডিঅ'বিলাকৰ মাজত এখন গ্লাছ নাথাকে জানো তাৰ ভিতৰত থাকিব নহয় দাদা আকৌ কৈছে মাজে মাজে কি আহিব তই এনে কাম কৰি থাকিলি ফিল্ডটো কৈছে তই কাম কৰি থাকিবি তই মাছটো লৈ আহিছ সি গুচি গ'ল ধৰ যাই পেলাই মাছটো এনেকৈ টিপি দিলে মই মৰি থাকে ভাল আৰু কাম নকৰাই ভাল মই এইটো নোৱাৰোঁ